কাৰ্ডিঅ' বা কাৰ্ডিঅ'ভেস্কুলাৰ এক্সাৰচাইজ হৈছে মুখ্যতঃ ৰূপত আপোনাৰ হাৰ্টৰ এক্সাৰচাইজ। 25 বছৰৰ পৰা 35 বছৰৰ এজন সুস্থ মানুহে যদি দৈনন্দিন জীৱনত 10 পৰা 15 মিনিট পৰ্যন্তও কাৰ্ডিঅ' কৰে তেন্তে ই আপোনাক লাঞ্চ ৱাইজ, হাৰ্ট ৱাইজ আৰু ব্ৰেইন ৱাইজ এক্টিভ হৈ থকাত সহায় কৰে। দৰ্শকসকল, মই পল্লৱী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল হেল্ডি লাইফষ্টাইললৈ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম কাৰ্ডিঅ'ভেস্কুলাৰ এক্সাৰচাইজৰ বিষয়ে। কাৰ্ডিঅ'ভেস্কুলাৰ এক্সাৰচাইজ হৈছে মুখ্যতঃ ৰূপত আপোনাৰ হাৰ্টৰ এক্সাৰচাইজ। আপোনাৰ হাৰ্ট মানে আপোনাৰ হৃদপিণ্ডটোৰ কাম হৈছে ব্লাড পাম্প কৰি শৰীৰৰ সকলো অংশলৈকে ব্লাড আৰু অক্সিজেন যোগান ধৰা। যেতিয়া আপুনি কাৰ্ডিঅ' এক্সাৰচাইজ কৰে তেতিয়া আপোনাৰ হাৰ্টৰ পালছ ৰেটটো 50% মানে 50% বাঢ়ি যায়। এজন সাধাৰণ মানুহৰ হাৰ্ট ৰেট হৈছে 75 পৰা 80 পৰ্যন্ত পাৰ মিনিট। গতিকে যেতিয়া 50% বাঢ়ি যায় আপোনাৰ হাৰ্ট ৰেট হয়গৈ 112 পৰা 120। গতিকে কাৰ্ডিঅ' এক্সাৰচাইজৰ জৰিয়তে আপোনাৰ পালছ ৰেট বঢ়াটো মুখ্যতঃ ৰূপত দুটা কাৰণত নিৰ্ভৰ কৰে। প্ৰথমটো হৈছে আপুনি কিমান সময়লৈকে এক্সাৰচাইজ কৰিছে, দ্বিতীয়তে হৈছে আপুনি কিমান গতিত মানে আপুনি কিমান ইণ্টেনচিটিত এক্সাৰচাইজ কৰিছে। গতিকে আহক আজিৰ কাৰ্ডিঅ' এক্সাৰচাইজখিনি আৰম্ভ কৰোঁ। প্ৰথমতে আমি সামান্য ৱাৰ্ম আপ কৰি ল'ম, তাৰপিছত আজিৰ এক্সাৰচাইজ আৰম্ভ কৰিম আমি ক্ৰিছ ক্ৰছ জাম্পেৰে। গতিকে আপোনালোকে ধৰিব পাৰিছে ইয়াত মই ভৰিটো এইধৰণে শ্বাফল কৰিছোঁ, যেদৰে মই জাম্প কৰিছোঁ আৰু ভৰিটো ক্ৰিছ ক্ৰছ কৰিছোঁ দুটা বিভিন্ন প্ৰকাৰে। দৌৰা, সাঁতোৰা বা জগিং কৰা এনেকুৱা কিছুমান ফাষ্ট এক্সাৰচাইজ যিবিলাকে আপোনাৰ হাৰ্ট ৰেট বৃদ্ধি কৰিব পাৰে, তেনে সকলোবোৰ এক্সাৰচাইজকে আমি কাৰ্ডিঅ' এক্সাৰচাইজৰ অন্তৰ্ভুক্ত কৰোঁ। এতিয়া আমি কৰিম ৰান ফাষ্ট উইথ লাঞ্জেছ। ইয়াত দেখুৱাৰ দৰে অকণমান বেণ্ড হৈ এটা নিৰ্দিষ্ট জেগাতে ৰৈ থাকি দৌৰাৰ দৰে চেষ্টা কৰিব লাগে আৰু খুব সোনকালে বা খুব ক্ষীপ্ৰ গতিত ভৰিটোৰ গতি বৃদ্ধি কৰিব লাগে। এইদৰে আপুনি বেক টু বেক ইটোৰ পিছত ইটো এক্সাৰচাইজ কৰি যাব। আপোনাৰ ভাগৰ লাগিলেও আপুনি যাতে 5 বা 10 ছেকেণ্ডতকৈ বেছি ৰেষ্ট নকৰে ইয়াৰ প্ৰতি ধ্যান ৰাখিব। এতিয়া আমি কৰিম ছাইড জাম্প উইথ এ চিম্পল টুইষ্ট। দেখুৱাৰ দৰে আপুনি জাম্প কৰিব, সোঁ ভৰিটোৱে জাম্প কৰোঁতে বাওঁ ভৰিটো পিছলে, সেইদৰে বাওঁ ভৰিয়ে ছাইড জাম্প কৰি সোঁ ভৰিটো আপুনি পিছলে নিব। এইটো দেখাত এটা ডান্স মুভৰ নিচিনা লাগে, গতিকে আপোনালোকে এক্সাৰচাইজ কৰাৰ লগতে এই ডান্স মুভটো এনজয় কৰিব। এতিয়া আমি কৰিম খুব এটা ইণ্টাৰেষ্টিং শ্বাফল মুভ। দেখুৱাৰ দৰে আপুনি বাট কিক কৰাৰ দৰে ভৰিটো আগলৈ এবাৰ নিব, সেইদৰে পুনৰবাৰ ইটো ভৰি বাট কিক কৰি ফ্ৰণ্টলৈ আগুৱাই নিব। প্ৰথমতে লাহে লাহে, তাৰপিছত আপুনি এইটো ক্ষীপ্ৰতাৰে কৰিবলৈ চেষ্টা কৰিব। স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ পৰা আপোনাৰ মোৰ দৰে এটা লাইভ ফটো কাৰ্ডিঅ' এক্সাৰচাইজৰ খুবেই এটা প্ৰয়োজনীয়তা আছে, কাৰণ ই আমাৰ শৰীৰৰ সকলো অংশলৈ ক্ষীপ্ৰতাৰে তেজ যোগান ধৰে আৰু তেজৰ লগতে ব্ৰেইনলৈও ই প্ৰচুৰ পৰিমাণে অক্সিজেন প্ৰবাহত সহায় কৰে, যি আপোনাৰ ব্ৰেইনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। এতিয়া আপোনালোকে প্ৰথম এক্সাৰচাইজটোৰ পৰা পুনৰাবৃত্তি কৰিব। মাজত 5 বা 10 ছেকেণ্ডৰ ব্যৱধানতকৈ বেছি ব্যৱধানৰ এটা ৰেষ্ট নল'ব আৰু যদি খুব বেছি পিয়াহ লাগে তেতিয়া এটা মাত্ৰ চিপ পানী খাব। গতিকে আপুনি বাৰে বাৰে যেতিয়া 20 পৰা 30টা সেট ৰিপিটেডলি ইয়াৰ কৰিব, এইটো আপোনাৰ এটা ইজি ষ্টেজৰ খুব ভাল কাৰ্ডিঅ' এক্সাৰচাইজ হ'ব।
যদি আপুনি মোৰ কাৰ্ডিঅ' এক্সাৰচাইজৰ ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল বটনটো দবাই দিব।